মোৰ যিবোৰ আপোনাৰ পাৰ্চনেল লাইফ আছে এইবোৰ ফটোজ আছে ভিডিঅ'জ আছে আপোনালোকে সেইবোৰ লৈ মোক মানে জাজ নকৰিব মোৰ কাম চাই আপোনালোকে মোক জাজ কৰক আৰু এতিয়া মই দুটা সন্তানৰ মাতৃ সেইবোৰ মোৰ পাষ্ট আছিলে এতিয়া যদি তেওঁলোকে এনেকৈ মেছেজ আনে তো অভিয়াছলি মোৰ দুটা সন্তানৰ ওপৰতো প্ৰভাৱ পৰিব তো মই নিবিচাৰোঁ ৰাইজক মই এইটো ৰিকুৱেষ্ট কৰোঁ এতিয়া মোৰ চাওক মোৰ সামাজিক কামবোৰ চাওক আগৰ ফটোবোৰ লৈ মোক জাজ নকৰিব তেওঁলোকৰ ঘৰতো ছোৱালী আছে তেওঁলোকৰ ঘৰতো বোৱাৰী আছে আৰু মই যিহেতু বোৱাৰী হয় মই দুটা সন্তানৰ মাতৃ হয় তো মই নিবিচাৰোঁ তেওঁলোকে ট্ৰল কৰি নিজৰ সমাজটোৱে নষ্ট যাতে নকৰে তেওঁলোকে ইমান ধুনীয়াকৈ নাৰী সুৰক্ষাৰ কথা তেওঁলোকেই নিজে ওলায় আকৌ তেওঁলোকেই নিজে এটেক কৰে নাৰীৰ ওপৰত ये देखिए बीजान चाची देखे कैसे घूर रही है मुझे हाँ तो क्या करूं आंखों में पट्टी बांधो मुंह पे टेप लगा लूं आप जनाब किसान को गुस्ताख ना हो जाए हाँ ये देखिए हतीना करा दे को तनी मुसीबत ना गलती है मेरे गले का तुम तो चेकअप में চাওক সকলোৰে পাৰ্চনেল লাইফ থাকে আৰু তেওঁলোকে যদি মোৰ পাৰ্চনেল লাইফটো লৈ ইছ্যু বনাব বিচাৰিছে এইটো বহুত বেছি বেয়া কথা হৈছে মই ৰাইজক এটাই অনুৰোধ কৰিম এইবোৰ মোৰ পাৰ্চনেল লাইফৰ হয় ফটো বা ভিডিঅ'জ এইবোৰ মোৰ পাৰ্চনেল লাইফৰ হয় তো এইবোৰ লৈ যাতে তেওঁলোকে ইছ্যু নবনায় এতিয়া মোক ৰাইজে মই সমাজৰ কাৰণে ওলাই আহিছোঁ কাম কৰিব ওলাইছোঁ ৰাইজৰ কাৰণে মোৰ কামবোৰ চাওক মোৰ এইবোৰ নাচাওক যাতে মোৰ যিবোৰ আপোনাৰ পাৰ্চনেল লাইফ আছে এইবোৰ ফটোজ আছে ভিডিঅ'জ আছে আপোনালোকে সেইবোৰ লৈ মোক মানে জাজ নকৰিব মোৰ কাম চাই আপোনালোকে মোক জাজ কৰক মই সেইটো ক'ব বিচাৰোঁ মুঠতে আপুনি যিখিনি ভিডিঅ'জ আপুনি ৰিলছ বনাইছিলে সাধাৰণতে যিসকলোকে বনায় সেইখিনি গোটেইখিনি আপুনি নিজে বনাইছিলে মই এই মুহূৰ্তত কৈছোঁ যে এইখিনি যিসমূহ ছ'চিয়েল মিডিয়াত যথেষ্ট ট্ৰেণ্ডিং দেখা গৈছে আৰু তেওঁক সেইকাৰণে মই প্ৰশ্নটো কৰিছোঁ সাধাৰণ নৰ্মেলি বনাইছে আৰু আপুনি দুটা সন্তানৰ মাতৃ তাৰ পাছতো এই সমালোচনাটো হয় মইতো এইটো নৰ্মেলি সকলোৰে ৰাইটছ আছে ন নিজে কিবা এটা কৰিব বিচাৰিলে ফটো ক্লিক কৰিব বিচাৰে নিজৰ ইচ্ছা এইটো ফটো কোনে ক্লিক নকৰে এইবোৰ লৈ ইছ্যু কেনেকৈ হ'ব পাৰে এইটোতো ফটো সকলোৱে ক্লিক কৰে এতিয়া আমি যদি ইছ্যু ওলাব যাওঁ নহয় আমি ভাল ফটো এটাতো ইছ্যু ওলাই দিব পাৰিম কিন্তু এইটো একচুৱেলি এটা বেয়া মেছেজ দি আছে কাৰণ তেওঁলোকে ইমান ধুনীয়াকৈ নাৰী সুৰক্ষাৰ কথা তেওঁলোকেই নিজে ওলায় আকৌ তেওঁলোকেই নিজে এটেক কৰে নাৰীৰ ওপৰত তো এইটোতো বহুত বেছি বেয়া কথা হৈছে আৰু এতিয়া মই দুটা সন্তানৰ মাতৃ সেইবোৰ মোৰ পাষ্ট আছিলে এতিয়া যদি তেওঁলোকে এনেকৈ মেছেজ আনে তো অভিয়াছলি মোৰ দুটা সন্তানৰ ওপৰতো প্ৰভাৱ পৰিব তো মই নিবিচাৰোঁ ৰাইজক মই এইটো ৰিকুৱেষ্ট কৰোঁ এতিয়া মোৰ চাওক মোৰ সামাজিক কামবোৰ চাওক আগৰ ফটোবোৰ লৈ মোক জাজ নকৰিব মই সেইটো ক'ব বিচাৰোঁ ৰাইজক মেছেজ কি থাকিব বিশেষকৈ যিসকলে ট্ৰল কৰিছে তেওঁলোকে ট্ৰল কৰি নিজৰ ওপৰত দাগ লগাই আছে একচুৱেলি কাৰণ তেওঁলোকৰ ঘৰতো ছোৱালী আছে তেওঁলোকৰ ঘৰতো বোৱাৰী আছে আৰু মই যিহেতু বোৱাৰী হয় মই দুটা সন্তানৰ মাতৃ হয় তো মই নিবিচাৰোঁ তেওঁলোকে ট্ৰল কৰি নিজৰ সমাজটোৱে নষ্ট যাতে নকৰে কাৰণ এইটো এটা বেয়া মেছেজ যাই আছে সকলোকে তো তেওঁলোকে যাতে বেয়া মেছেজ বঢ়াই নিদিয়ে সকলোৱে বুজে আৰু যিবোৰ সজাগ ৰাইজ হয় তেওঁলোকে এইবোৰ লৈ ইছ্যু নবনায় যোনে বুজি নাপায় এতিয়া কি ক'ম কোন বুজি নাপায় সকলোৱে বুজি পায় তো মই বিচাৰোঁ এইবোৰ প্লিজ ইছ্যু নবনাব আৰু এইবোৰ একো ডাঙৰ কথা নহয় সকলোৰে হাক আছে নিজৰ ফটো লোৱা নিজৰ ভিডিঅ' লোৱা নৰ্মেলি এইবোৰ নৰ্মেল কথা এই মুহূৰ্তত মই আৰু এটা কথা আপোনাৰ পৰা জানিম যিহেতু আপুনি জয়ী হৈছে আৰু বিজেপিৰ ফালৰ পৰা বাৰে বাৰে কোৱা হৈছে যে হাতীগাঁও সিজুবাৰীৰ বা আপোনাৰ যিটো আপোনাৰ ৱাৰ্ডে আপুনি মৰম কমকৈ পাব গাড়ীগাঁৱৰ যিগৰাকী প্ৰাৰ্থী জয়ী হৈছে তেওঁক মৰম কমকৈ দিব এই বিষয়টো আপুনি ক'ৰবাত প্ৰত্যাহ্বান হ'ব নেকি বা কালি পৰহি যদি আপোনাক প্ৰলোভন দিয়ে যে আপুনি বিজেপিত যোগদান কৰিব লাগে আপুনি বিজেপিৰ সমৰ্থন কৰিব লাগে এই বিষয়টো আপুনি কেনেকৈ দেখিছে মানে মৰম কমকৈ দিয়ে মানে সিহঁতে কিছুমান জেগা বাছি লৈছে নেকি যে ইয়াতে মৰম কৰিম ইয়াতে মৰম নকৰোঁ এইটোতো হাঁহি উঠাই কথা মোৰ কাৰণে আমাৰ কাৰণে সকলো ৰাইজ সমান এইটো নকওঁ যোনে মোক ভোট কৰিছে ভোট কৰা নাই কিছুমানে মোক সুধি আছে যে আপোনাক যোনে ভোট কৰিছে আপোনাক তেওঁক কি ক'ব বিচাৰে মই সেনেকৈ কোৱা নাই মই কৈছোঁ মোৰ কাৰণে মোৰ ৱাৰ্ডৰ মানে প্ৰত্যেক ৰাইজ মোৰ কাৰণে সমান যোনে মোৰ কাৰণে ভোট কৰিছে যোনে মোৰ কাৰণে ভোট কৰা নাই মই চাই কেনে কাম নকৰোঁ যে তেওঁ কৰিছে নে নাই মই সকলোৰ কাৰণে কাম কৰিম তো সেইটোৱে ক'ব বিচাৰোঁ তেওঁলোকে একচুৱেলি বেয়া মেছেজে দি আছে যে মই অমুকক মৰম কৰিম এইটো ৱাৰ্ডত কৰিম এইটো ৱাৰ্ডত নকৰোঁ তো তেওঁলোকে কি কেনেকুৱা ধৰণৰ ৰাজনীতি চলাই আছে মৰম কেনেকুৱা বিলাই বাছি কিনে মৰম বিলাই আছে নেকি কিন্তু আমি সকলোকে মৰম বিলাম তেওঁলোকে যদি বিচৰা নাই কোনেও যাচি কিনে মৰম ল'ব নিবিচাৰে এতিয়া আমি আহিছোঁ আমি মৰম কৰিম সকলোকে কৰিম আমি কোনো ঠাই চাই কেনে মৰম নকৰোঁ আমাৰ কাৰণে সকলোৱে সমান আমি সকলোকে মৰম দিম জীৱন যথেষ্ট সংখ্যালঘু ভোট লাভ কৰি আপুনি জয়ী হৈছে সেইটোৱে আপোনাক টাৰ্গেট কৰা হৈছে হয় চাগে তেওঁলোকে সেইটোৱে ভাবিছে ভয় খাইছে আৰু বাকীবোৰ আমাৰ বাকী যিবোৰ চিট আছে আমাৰ 24টা চিট আমি ছেকেণ্ড পজিশ্যনত আছোঁ তো তেওঁলোকে হয় অলপমান ভয় খাইছে আৰু ভয় খাবলগীয়া কথাই কাৰণ আম আদমি পাৰ্টি আহিছে যদি তেওঁলোকে ভয় খাবই লাগিব এতিয়া অসমৰ ক্ষেত্ৰত আৰু কি দেখিছে বিশেষকৈ আম আদমি পাৰ্টিৰ হয় মই এইটো বেছি কৈ কিনে নকওঁ কাৰণ আমি যেতিয়া কাম কৰিম আমাৰ কামৰ জৰিয়তে আপোনালোকে গম পাব আমি যিহেতু খাতা খুলিলোঁ আমি আগুৱাই যাম আৰু দিল্লীৰ নিচিনা
পঞ্জাবৰ নিচিনা আমি এটা মডেল গঢ়ি তুলিম 42 ৱাৰ্ডটো এটা ধুনীয়া সুন্দৰ মডেল হিচাপে আমি দেখুৱাব চেষ্টা কৰিম